পুরা বাবু কমাই দি মালটো একো নালাগে আয়া মিহি করে দি আশা করে ঠিকই আছে তো এইফালে গরমে হৈ আছে পুরা এইফালে কেনে আছে বাৰু পুরা ভল্টেজ পাইয়ে আছে চেংৰা চলি না বেংৰা কথা ধরবাই নৰি আটাটা হোলি হয় না নহয় হোলির তামাম গরম চলি আছে চুমা খাওয়া নাই খাইছে মান নাই মারা চুমা খাওয়াই দেখা পাতো ইয়ারে ক্যারেক্টার ভাল নহয় চুমা খাওয়াই দেখা পাইছি কিবা পিন্ধাব বোলে হ্যাঁ বাপ্পা বলে নরাহে নতুন হাউলি হয় না সদায় নতুনে হৈ যাব পুৰণা নহয় নতুন হাউলি হয় নহয় হয় না আমাৰ মাননীয় বিপুল ৰাভাদেৱক সম্বৰ্ধনা জনাব এখনি ফুলান বিহুৱানৰে এই কমিটিৰে এজন কর্মকর্তা মাননীয় নগেন দাস ডাঙরিয়া দেবে ধন্যবাদ ধন্যবাদ আড়াই বছর গামছা পিন্ধব না যে পিন্ধব পাইছো ভাল লাগছে কিয় গম পাইছি না পুৰণা বেমাৰ মামৰা খাইছিলো ঘৰতে ইমান খাতৰা বেমাৰ ওলাইছে পুৰণা বেমাৰ হয় না বাপ্পাই আৰু জীৱনত সেনেকা বেমাৰ নাহক হয় না দৰকাৰ হলে কাণত চুলে বেমাৰ আহক এনেকা এনে ডেঞ্জাৰ পুৰণা বেমাৰ নাহক বাপ্পা পুৰণা বেমাৰটোৰ কাৰণে ইমান মানুহ জনসংখ্যা বৃদ্ধি হৈছে ভগৱানহে জানে আৰু বাহিৰত মানুহ যাব পৰা নাই ঘৰতে আছে হয় না যিয়ে নহওক ইমান ভাল লাগিছে নিজৰ জেগা তামোলপুৰ আৰু নতুন হাউলি মোৰ নিজৰ জেগা মই ইয়াতে বহুত ডাঙৰ দীঘল হোৱা বহুত সৰুৰ পৰাই ইমান ভাল লাগে বিশেষকৈ মোৰ ছোৱালীসকলক বেছি ভাল লাগে মিহি ময়ে মাজতে এটা কইনা চাব আহিছিলোঁ কইনা চাব আহোঁতে ছোৱালী বুলি মাককে লাইন মাৰি আছিলোঁ তাৰমানে মাকে তাৰমানে সিন্দুৰ ফুটাটো লোৱা নাছিল মই ভাবিলোঁ এইটো ছোৱালী নেকি পুৰা চকুটি মাৰি আছোঁ লাষ্টত গম পালে সিটো মায়াক লাষ্টত হ'ব লগা চুচু পৰে পৰে লাঠি মাৰিছে মোক এনেকা বিয়া জেগাত মাৰিছোঁ ঘৰত যাই কিনে তেল মাৰি দিব লগাইছোঁ আৰু যিয়ে নহওক দিন আহে যায় হয় না এই আগত আবুক নাচাকে ফপ হাঁহি আছে মই আবু কম বস্তু নহয় হাইছি না কাঞ্চি ধরবে নরি দাঁতৰ দাঁত একে বেলছা নিচিনা দাঁত একবার চুমা খালি এখন গাল গুচি যাব যিয়ে নহওক আইতা বুলি ক'লে এটা মনৰ কথা মনত পৰে দেই আগৰ আইতা আৰু ইটাৰ এটা বহুত ডিফাৰেঞ্চ তাৰমানে আগৰ আইতাসকল আগতে আইনামবিলাক এনেকৈ ধুনীয়াকৈ গাইছিলে আইনাম যিবিলাক গায় আইনাম যে গায় ইমান ধুনীয়াকৈ গাইছিলে পাল্লা চাল্লা মাৰা নাছিল আজিলৈ পাল্লা মাৰে এতিয়া কেনেকৈ পাল্লা মাৰে গম পাইছেনে যেতিয়া নেকি বেলেগৰ ঘৰত নাম গাব যায় নাম গাই থকা অৱস্থাত যেতিয়া আইতাসকলে নাম গাই থাকিব তেতিয়া যদি খৰাহীবিলাকত যদি আপেল আঙুৰ কলবিলাক দেখা পায় বেছি দেখা পালে মা কচম চাবি থাপৰি স্পীড তামাম মাৰে যিমান শক্তি আছে সিমান মাৰে আৰু যেতিয়া নেকি খৰাহী যদি আপেল আঙুৰ নাই কেনেকৈ মাৰে গম পাইছে না পাপিষ্ট মালিক ই মৰিব পেট পচা ডাঙৰ বেমাৰ হ'ব ইয়াৰ টিবি বেমাৰ নহয় ইয়াৰ ঋতু বেমাৰ হ'ব লাগে পুৰা খাতৰা হৈ যায় খোৱা টাইমত আৰু যিয়ে নহওক ময়ো গাঁৱলীয়া ভদা মানুহ আমাৰ ঘৰটো বেছি দূৰত নহয় দেই আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট টংলাত মোৰ ঘৰটো ক'ত গম পায়নে হা খেৰগাঁও মান্না মাৰিকেইটা গম পায় দে চেংৰাকেইটাকনো ক'ত বলে পাৰিম বাপৰে বা আজিকালি পালচাৰ বাইক পলিচ আছে আৰু আজিকালি কিবা ওলাইছে KTM না কি ওলাইছে হা বাপ্পা যিহে ফাৰ্ষ্ট দিব বাইকত আৰু ছোৱালীটো কেনেকৈ উঠি যায় গম পাইছা মানে ধৰা জেগা নাই আৰু এই তাৰমানে মোটাটোৱে বাইক হৈ যায় আগতে কিমান ধুনীয়া আগতে মাইকীবিলাক এনেকৈ বহিছিল পিছফালে আজিকালি ফুৰিখন উঠে এনেকৈ হৈ যায় আৰু বাপ্পা ভয়ে লাগে মোটা না নাকি ধৰিবই নোৱাৰি যিহে লেভেলত যাব লিপষ্টিক ইফালে ইফালে লাগি যায় ময়ো বেঙা কালা মানুহ আচ্ছা যিয়ে নহওক মোৰো জীৱনত বহুত ঘটা গৈছে ময়ো কছাৰী মানুহ যিয়ে নহওক ট্ৰাইবেল মানুহ হয় না নহয় প্ৰথম একদম যেতিয়া নেকি মই গাড়ীত যাওঁ এনেকুৱা ভয় লাগে ভাই
যেতিয়া মই গৈছোঁ দেই ভেঙাকালা মানুহ মই তেতিয়া মই এক্টিং চেটিং কৰা নাছিলোঁ আমাৰ গাঁৱৰ মানুহে কাম কৰিব গৈছিল যে গুৱাহাটী চাবাই কাৰণে ইমান মানুহ যায় হয় নে নহয় মই ফোন কৰিছোঁ আহিবি বিপুল গুৱাহাটীত বাঘ আছে ভালুক আছে চাবা পাবি বুলি কয় মা কৈছোঁ বাঘ ভালুক ইমান কিতাপতহে দেখা পাইছিলোঁ যদি অৰিজিনেলকৈ চাবা পা গুৱাহাটীত যাব লাগিব একদম পূৰা বিন্দাছ উঠি ল'লোঁ মই বাছত যে তেতিয়া আৰু 1 টকা পিচিও 1 টকা ভৰাই দিব লাগে তেতিয়াহে ফোনটো যায় পইচা নাপালে সিও নাযায় কম বস্তু নহয় আজিকালি হাততে হৈ যায় হয়নে নহয় একদম ধুনীয়াকৈ ক'লা বিপুল আহি যা গুৱাহাটী আৰু কিন্তু খাতৰাতে গুৱাহাটীত য'তে ত'তে নানামিবি একদম জালুকবাৰী নামি পৰিছে তেতিয়া জালুকবাৰী মেইন জাগা আৰু মেইন পইণ্ট এতিয়াহে ব্ৰিজ ওলাইছিল আৰু কিন্তু যদি ব্ৰিজ ওলাইছে কিন্তু পানী নাযায় হয়নে নহয় জালুকবাৰী ব্ৰিজখনত পানী যোৱা দেখা পাইছা নেকি অভাৰা ব্ৰিজখন নামহে ব্ৰিজ কিন্তু পানী নাযায় খাতৰা গাড়ীহে যায় মাত্ৰ সেনেকুৱা এতিয়াও হোৱা নাছিল আগতে তেতিয়া মই কৈছোঁ দেই লগৰবিলাকে কৈছিল যে মোৰ দাদা এজন আছিল যে বিপুল আহি যা গুৱাহাটী যে এনেকৈ জাগা ঘূৰাম চিৰিয়াখানা চাব পাবি শ্বিলং টিলঙত যাব পাবি ময়ো ভেঙাকালা মানুহ যাৱা দিনা ভাবছোঁ আৰু কি বা হয় একো ঠিক নাই এনেকুৱা মাছ খাইছোঁ মই মাছ খাইছোঁ গুৱাহাটী যোৱাৰ আগে আগে তাৰপাছত আৰু ভেঙাকালা মানুহ বাছত উঠছোঁ বাছৰ চেকাৰবিলাক যি লালটি চালটি ওলাই আছে আৰু জানে আৰু আইয় একদম এনেকুৱা ভয় খাই যাওঁ নহয় উঠাৰ পিছত তাৰপাছত একদম একদম সিদিনাখন তাৰমানে উল্টা পাল্টা মোৰ যিদিনাখন গুৱাহাটীত যাওঁ তাৰমানে নতুন চেকাৰটো মাতিছে এনেকৈ কৈছে আৰু এনেকৈ মাতি থাকে যে এনেকৈ কৈছে আইতাক বুলি কৈছে ড্ৰাইভাৰটো বেক কৰি আছে নতুন হেণ্ডিমেন তাৰপিছত যেতিয়া নেকি গাঁতত ঘূৰি পৰলা বাছ বুলি কৈছে কৰাৰ পিছতে বাছ বুলি কৈছে তাৰপিছতে আকৌ ঠিলা কেনে উঠাৰ পিছত ধুনীয়াকৈ মই বাছত বহিলোঁ আৰু যিদিনাখন মই গুৱাহাটী যাওঁ সেইদিনাখনত জানে আৰু মাছ মাংস লাগে একদম পূৰা মাছ খাই লৈছোঁ মই ভাবছোঁ মুৰলি মই যাম আৰু বাছত বহিলোঁ যাই আমাৰ তেতিয়া টংলা পালোঁ মংগলদৈ পাৱাৰ ওচৰত মই একদম আগত বহি লৈছোঁ দেই ধুনীয়াকৈ বহিলোঁ বহাৰ পিছত মাইকীজনী কৈছে পেটলি একদম পূৰা মই বাবা উঠো বুলি কৈছে বাপা ক'ত বা উঠবা লাগে মোৰো ভয় লাগিছে মই আছোঁ উঠবা জেগা নাই ক'ত বা উঠবা লাগে বুলি কৈছোঁ নহয় তুমি চিটৰ পৰা উঠা বুলি কৈছে মই কিয় উঠিম বাইদেউ মই কিয় উঠিম মই পইচা দিছোঁ টিকেটটো দেখাই দিছোঁ মই টিকেটৰ পইচা দিছোঁ আৰু এনেকৈ মই পইচা দিছোঁ 80 টকা পইচা দিছোঁ মই নুঠো বাইদেউ বুলি কৈছোঁ নাই উঠিব লাগিব বুলি কৈছে নাই কিয় উঠিম নহয় এইটো মহিলা চিট বুলি কৈছে নাই মহিলা চিট মানে বুজি নাপালোঁ বুলি কৈছোঁ নহয় এইটো মহিলা চিট বেমাৰী আৰু এই মহিলা চিট তাৰমানে এইটো বহিব পাৰে তাৰপিছত মই ক'লোঁ নুঠো মই পইচা দিছোঁ নহয় বাবা এইটো মহিলা চিট মই নুঠো তাতে হেণ্ডিমেন আহি গ'ল আহি কিনে ক'লে বাবা দাদা কিবা চাটা মাৰিছে লেভেল তাৰ মালটো পাইছে সি পূৰা লেভেল দাদা আপুনি উঠিব লাগে যদি উঠিব লগা পইচা কিয় লৈছিলি মই মা কচম নুঠোঁ বুলি কৈছোঁ সি নেৰে মই নুঠোঁ সি নেৰে আকৌ বাইদেউজনী গালি পাল্লা আচ্ছা মই ক'লো কিয় উঠি ক'ত লিখা আছে ওপৰত লিখাই দিছে এইটো লিখা আছে চা মহিলা বুলি কিনে মই কৈছোঁ তাতে লিখাইছে তাতে বহ মোক নেকি কামুৰি আছা হয়নে নহয় সেইটো গেল তাৰপিছত আকৌ যেতিয়া গুৱাহাটী যাই পালোঁ যাৱাৰ পিছত ভাই বাছৰ চেকাৰবিলাক চিঞৰছি মাছ খোৱা কচাৰে বেল তলা বুলি কৈছে মই কৈছোঁ মা কচোন কিনো কথা কয় আৰু একবাৰ ভালকৈ শুনছোঁ মই আৰু কৈছে মাছ খোৱা কচাৰে বেল তলা বুলি কৈছে মই কৈছোঁ মা কচোন মাছ খাই সেই কচাৰীকেইটা যে গুৱাহাটীত বেলটাইছে তাৰমানে যোনে মাছ খাইছে কচাৰীবিলাকক মাৰিছে মই মাথা গৰম হৈ গ'ল মই ভাবছোঁ মা কৈছোঁ মইতো মাছ খাই গৈছোঁ কেনেকৈ গম পালা মই কচাৰী মানুহ মাছ খোৱা কচাৰে বেল তলা বুলি কৈছে মা কৈছোঁ মোৰ এনেকুৱা ভয় নহয় এনেকুৱা দৌৰিছোঁ দৌৰি পালেগে ভৰলোঁ তাতোতো কৈছে ভৰলোঁ বুলি কৈছোঁ মই ভাবছোঁ মা কৈছোঁ মোকে ভৰাই ল'বা দিলা নেকি পালোঁ খানা পাৰা এনেকৈ দিন গৈছে সেইকাৰণে গুৱাহাটীত আপোনালোকে গ'লে সাৱধান য'তে ত'তে যি খুটি থাকে দেই আচ্ছা যে নহওক মোৰ লগত বৰগিৰি আছে আমাৰ জিলেপীৰ কাকেক মাতি দিম নেকি বেঙক মাতিম নে একেবাৰে হাতৰ চাপৰি বেঙৰ কাৰণে বঢ়িয়া